বন্ধুসকল কেনেকুৱা আছে আপোনালোকক যেনেকুৱা আছে ভালে থাকিব আৰু আজি মোৰ এইটো হ'ল প্ৰথম ব্লগ আৰু প্ৰথম ব্লগটো চাই আপোনালোকে কেনে পায় সেইটো কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আজি মই আহিছোঁ মানে পথাৰলৈ আহিছোঁ, এয়া পথাৰ দেখা পাইছে আপোনালোক। পথাৰলৈ আমি দুজন বন্ধু আহিছোঁ, এইটো মোৰ বন্ধুৱে মোক কান্দা দেখায় আৰু আমি আজি পথাৰলৈ ফুৰিবলৈ আহিছোঁ আৰু এনেকৈ আমি সদায় আহি থাকিম, ভ্লগ বনাই থাকিম। আপোনালোকে যদি ভিডিঅ'বোৰ অলপমান ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে এনজয় কৰক অলপমান। না আমি আহিছোঁ আজি পথাৰলৈ ছাগলী বিচাৰি আৰু ছাগলীবোৰ আমি ইয়াতে এই পথাৰখনতে আমি ছাগলীবোৰ দৰাক দিওঁ, মানে ছাগলীবোৰ এৰি দিওঁ আৰু দৰাক নেদাওঁ। কিন্তু ছাগলীবোৰক আজি আমি ভাটিবিলাক হৈছে, এতিয়া সন্ধিয়া হৈছে মানে একদম খাচী গাঁৱলীয়া ভাষাতে কৈছোঁ আৰু এইয়া আমি আজি এতিয়া ছাগলীবোৰ নিবলৈ আহিছোঁ। আমি এতিয়া ছাগলীবোৰ বিচাৰি আছোঁ, ক'ত আছে ছাগলীবোৰ পোৱা নাই আৰু ছাগলীবোৰ বিচাৰি আছোঁ। আমি বৰ্তমান এইখন জেগাতে আছোঁ। এইগিলা বহুত ডাঙৰ মস্ত ফিচাৰী পুখুৰী, ইয়াতে মাছ আছে, বহুত ধৰণৰ মাছ আছে। এদিন আহি কিনে আপোনালোকক ভালকৈ দেখাম এইবোৰৰ ভিউ। আৰু এই তই ঘৰে কেমেৰা, আমি এতিয়া বৰ্ডাৰ পাৰ কৰিবলৈ ওলাইছোঁ। আপোনালোকে এতিয়াই যি দেখা পালে সেইটো হ'ল আমাৰ এখন বৰ্ডাৰ, বহুত মস্ত মানে একদম সিপিনি পাৰ হ'ব লাগে। সেই তাতে এটা বহুত ডাঙৰ বাট আছিল, কিন্তু বাটটো মাৰি দিছে, সেইবাবে আমি ওপৰেৰে পাৰ হওঁ। এতিয়া আমি বৰ্তমান এইখিনি জেগা আহি পালোঁ আৰু ইয়াতে আপোনালোকে দেখা পাব যে এই মিচিং পুখুৰী সিঁচি আছে আৰু এইবিলাক মস্ত পুখুৰী এয়া আপোনালোকে দেখা পাইছে। আৰু সেইখন হ'লে হ'ল আমি যিখন বৰ্ডাৰ পাৰ কৰিছিলোঁ এতিয়াই। আৰু কাহাৰা হৈ ভাই আগৰ ভাই ভিডিঅ' বনাব পাৰি। এইখনেই হ'ল আমাৰ গাঁওখন। এইখন বহুত ডাঙৰ গাঁও হয়, ইয়াৰ পৰা আৰম্ভ হৈ পেলাই একদম কি নাজানো বাৰু, সেইগিলা বাদ দি। তো এনেকৈ আমি এতিয়া ছাগলী বিচাৰ কৰি আছোঁ আৰু একদম বহুত মজা ভিউ আহে, কিন্তু মোৰ তাত ভাল কেমেৰা নাই, সেইবাবে আপোনালোকক ভালকৈ দেখাব নাপাম। আৰু সেইটোৱে হ'ল সূৰ্য দেৱতা। আৰু আমি এতিয়া পিনে আমি এটা যাম আৰু সেইখিনি গাজাল যে আপোনালোকে দেখা পাইছে, সেই গাজালৰ কাষলৈ আমি যাম ছাগলীবোৰ বিচাৰি। ইয়াতে নাপালোঁ তাৰমানে। ব'লক, ছাগলীগিলা পালোঁ এতিয়া। সেইবোৰ হ'ল আমাৰ ছাগলী আৰু তাতে খাই আছে এতিয়া বৰ্তমান। আমি এইবিলাক বোকা চেট কৰি বোকা ফালি একদম ছাগলী আনিবলৈ যাই আছোঁ, আপোনালোকে চাই থাকক। আৰু এইটোৱেই হ'ল আমাৰ গামবুঢ়া বুলি কয়। ইপিনি গোটাই পানীয়ে আছে, ইপিনি গোটাই পানী আছে। আমি এতিয়া কেনেকৈ পাৰ হয় সেইটোৱে চিন্তা কৰি আছোঁ। ইপিনি ফাৰ্ষ্ট আহিছোঁ মানে আজি। আগতে মানে ছাগলীবোৰে তাতে থাকে, কিন্তু আমি আজি ইয়ালৈ ফাৰ্ষ্ট আহিছোঁ। এতিয়া কোনপিনি যাওঁ সেইটোৱে মাথা মাৰিব লাগিব। কোনপিনি যাব লাগিব বাপ্পা? হা, কোনপিনি যামে? বুৰ্বক বন্দিয়ে মাতে নাদে, ইয়াক বুৰ্বক বুলিয়ে মাতো, ই একো মাত চাত নাদে। বাপ্পাই মানে একদম মুখত মাস্ক মাৰি লৈছে, মাত চাত একো নাদে, কিবা খুজিলেও মাত নাদে আৰু কেমেৰাটো দেখালেও একদম লুকুৱাই। এইটো মুখত মাস্ক মাৰি লৈছে। আৰু তাতে আছে আমাৰ ছাগলীবোৰ, আমি যাই আছোঁ এতিয়া। দেখা পাইছে বাৰু মোক ছাগলীবোৰে, একদম মই যদি মাত দিওঁ ছাগলীবোৰে বেবাব আৰম্ভ কৰিব। মোক চিনি পায়, মানে পূৰা ফুল চিনি পায়। বোকাত ফাঁচিলোঁ, বোকাৰ মাজত ফাঁচিলোঁ, ফাঁচিলোঁ। তো গাইজ ফাইনেলি পাই গ'লোঁ ৰাস্তা। আমি ইপিনে একদম এনেকৈ ঘূৰি যাব লাগিব আৰু ইপিনে পুখুৰী পাৰে তাক লৈ যাব লাগিব। আৰু একদম ভাগা লাগি গৈছে, ইমান পৰে দে। খোজ কাঢ়ি আছোঁ আৰু বোকা পানী আৰু বাধা দি গাঁও চলি আৰু বোকা পানী খোজ বাই ল'ব নেকি পা কেনে চলিহে তাৰ মাজতে আপোনালোকে এটা কথা কৈ দিওঁ, মানে এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ', সেইবাবে ভিডিঅ'টো ভাল নহ'বও পাৰে। আৰু যদি ভিডিঅ'টো ভাল হোৱা নাই তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অসমীয়া ল'ৰা বুলি কৰিবই পাৰে দেচোন, একো আপোনালোকৰ নাযায়ও নেকি। তো এইখিনিয়ে আপোনাৰ দেখা পালোঁ এটা বাঁহা। এতিয়া পুখুৰী ৰখি থকা মানে মানুহবোৰে, আৰু ইয়াতে এইটো বাঁহাটো মানে ইয়াতে বনাইছে আৰু পুখুৰী পাৰত। এইটো আমাৰ পুখুৰী নহয়, কাৰোবাৰ পুখুৰী চিনি নাপাওঁ। আজি এইখিনি জেগা ফাৰ্ষ্ট আহি পালোঁ। আমি এতিয়া এইটো পাৰেদি যাব লাগিব। আৰু এইবিলাক একদম এইকেইটা আমাৰ ছাগলী অকলে আছে আজি মানে কুকুৰে খেদিছে বোলে ছাগলীবোৰক, সেইবাবে মানে ভয়তে পলাইছে আৰু গাইজ। এই দাউৰ, দেৰি হ'ব। আরে ভাই দাঁড়ো না यार।
কি মুখত মাস্ক মাৰি থাকোঁ ভাই এবাৰ হ'লেও এতিয়া ভিডিঅ'টোত আহিব লাগিব এটা সেইবিলাক বাদ দিয়ে ছাগলী কেনেকৈ পাৰ কৰা সেইটোহে টেনশ্যন লাগছে এতিয়া ছাগলীকেইটা কেনেকৈ তাই পাৰ কৰি দিওঁ সেইটোৱে টেনশ্যন লাগিছে ফাৰ্ষ্ট ভিডিঅ' না কথাবোৰ ভালকৈ ওলাই আহে না গাইজ তো সিমান এটা ভাল হোৱা নাই ভিডিঅ'টো আৰু কি ক'ম আৰু একদম ফাৰ্ষ্ট জানাই তো গাইজ ফাইনেলি ছাগলী কেইটামান পাই গ'লোঁ আৰু দুটা নে গাইজ আৰু দুটা ছাগলী পোৱা নাই আৰু এইকেইটা আছে আমাৰ ইয়াতে অকলে আছে মানে আজি কুকুৰ আহি দিছে না আমাৰগিলাহে কামুৰিলে নেকি আৰু দুটা ছাগলী অহা নাই মানে ইহঁতৰ লগত নাই এতিয়া ইহঁত কোনপিনে পাৰ হয় সেইটোৱে এতিয়া লাগিছে টেনশ্যন খেদি দি ছাগলী এতিয়া নিজে নিজে যাই থাকিব এতিয়া বৰ্তমান আমি কেতিয়াম লৈ যাম মানে চাইকেল লৈ এই যাম ভিডিঅ'টোৰ মাজত এতিয়াহে মাত দিলে গাধা বন্দী ভিডিঅ'টো চাই কিনে যদি আপোনালোকে ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব এইটো মোৰ প্ৰথম ভিডিঅ' বুলি অসমীয়া ল'ৰা বুলি এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো বাছ আজিলৈকে ইমানেই আৰু লগ পাম এটা নতুন ভিডিঅ'ত আশা কৰোঁ আপোনালোকে যাতে ছাপোৰ্ট কৰে আজিলৈকে ইমানেই ক'ব জল্দি ক মোৰ গাৰ্লফ্ৰেণ্ড এটা কথা কৈছে নে তোক ক'ব লাগিব নেকি কি তোৰ গাৰ্লফ্ৰেণ্ড আছে ভিডিঅ' বন্ধ হয় নে এই ভাই ভিডিঅ' কাটি দিবি দে দিম দে